হয়তো কেতিয়াবা হলো মন কৈছে চাগে আপুনি যিখন মেডিকেল বা হস্পিটেলত চিকিৎসা কৰিছিল আৰু ডাক্তৰে লিখি দিয়া মেডিচিনখিনি কেৱল তাৰ লগত লাগি থকা ফাৰ্মাচীখনত পোৱা যায় আৰু ইয়াৰ মানে এইটো নহয় যে ডাক্তৰজনে এটা ইউনিক টেবলেটৰ নাম লিখি দিছে ইয়াৰ মানে হৈছে যে ডাক্তৰজনে ডাইৰেক্ট টেবলেটৰ নাম লিখা হলনি ব্ৰেণ্ডৰ নাম লিখি দিয়ে যেনেকৈ পেণ্ডি নামৰ টেবলেটটো বহুত ফেমাছ কিন্তু পেণ্ডি ব্ৰেণ্ডটোৰ নামহে হয়তো এয়া গেছৰ টেবলেটে যি সাধাৰণতে 40 টকাতে এক পাত্তা পায় কিন্তু পেণ্ডি নামটো থকাৰ বাবে এক পেকেটৰ দাম 200 টকাতকৈ বেছি হৈ থাকিলে এতিয়া ইউএছএৰ নিচিনা ধনী দেশতো 90% মাৰ্কেটত জেনেৰিক টেবলেট পোৱা যায় মানে এই টেবলেটত কোনো ব্ৰেণ্ড নাম লিখা নাথাকে যাৰ ফলত টেবলেটৰ প্ৰাইচ কম হয় আৰু বিশেষকৈ ইউএছএত বিক্ৰী হোৱা 90% ভিতৰত 40% জেনেৰিক টেবলেট ভাৰতত পাই যায় কিন্তু আমাৰ নিজৰ দেশতে এই টেবলেটৰ মাৰ্কেট 10 to 50% মানহে হ'ব কিয়নো আমাৰ দেশত চলে ব্ৰেণ্ডেড জেনেৰিক টেবলেট মানে মেডিচিন একেই কিন্তু কোম্পানী এটা ধুনীয়া নাম দি ধুনীয়া পেকেটত ভৰাই 50 পৰা 90% বেছি দামত বিক্ৰী কৰে আৰু কিছুমান অভিযোগৰ মতে এই দামী ব্ৰেণ্ডবোৰ লিখা বাবদ ডাক্তৰ কমিশ্যন পায় লগতে কোম্পানীবোৰে একেটা মেডিচিনৰ 2-3টা বেলেগ বেলেগ ব্ৰেণ্ড বনায় আৰু তেওঁলোকে 3জন বেলেগ বেলেগ ডাক্তৰক এই বেলেগ বেলেগ ব্ৰেণ্ডবোৰ লিখিবলৈ দিয়ে যাতে এই মেডিচিনটো কেৱল তেওঁ নিৰ্দিষ্ট ডাক্তৰজনৰ ওচৰৰ ফাৰ্মাচীখনতে পোৱা যায় ইয়াৰ ফলত আপুনি বাহিৰত বিচাৰি নাপায় আৰু ঘূৰি আহি তাৰ পৰা বেছি দামত কিনিবলৈ বাধ্য হয় আজি যদি আমিও ইউএছএ দৰে সিম্পল জেনেৰিক টেবলেট ব্যৱহাৰ কৰিব লওঁ তেনে মেডিচিনৰ নামত 50% বেছি টকা বচাব পাৰিম আৰু চৰকাৰী হস্পিটেলটো এই সিম্পল জেনেৰিক টেবলেটেই দিয়ে কিন্তু জেনেৰিক টেবলেটত এটা প্ৰব্লেম আছে যিহেতু ইয়াত কোনো ব্ৰেণ্ড নাম নাই সেয়েহে ফাৰ্মাচীত যদি ডুপ্লিকেট টেবলেটো দি দিয়ে তেন্তে আমি একো ধৰিবই নোৱাৰিম কিন্তু গভৰ্ণমেণ্টে বিচাৰিলে এই প্ৰব্লেমটো সমাধান কৰাটো ডাঙৰ কথা নহয় কিয়নো আমাৰ দেশৰ পৰাই বেষ্ট কোৱালিটি কোনো ব্ৰেণ্ড নাম নথকা টেবলেট বাহিৰৰ দেশত যাব পাৰিছে আমাৰ নিজৰ দেশতে কিয় সম্ভৱ নহব